মাই ইউটিউব চেনেল মই ৰেছমা মোৰ অন্য এটি ব্লগলৈ স্বাগতম। আজি ব্লগ বুলিয়ে ক'ম নেকি একো মই নিজে ভাবি পোৱা নাই। এতিয়া ৰাতি কেইটা বাজিছে চাবনে আপোনালোকে? ৰাতি 11টা বাজিছে আৰু এইকেইটা টোপনি যোৱা নাই বাৰু, এইটো বাদে দিয়ক। এই ৰাতি কৈ আছে এটাক বোলে বেছি মৰম কৰোঁ, এটাক বোলে কম মৰম কৰোঁ। সেয়াৰ হৈ একদম খাটা আমাৰ ঘৰত হুলস্থুল হৈ আছে। সেয়ে ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ মোৰ কি অৱস্থা। কিয় মৰম নকৰোঁ? মইতো মৰম কৰোঁ তোমাক। কিয় নকৰোঁ? মই তোমাক মৰম কৰোঁ। কিয় কৰোঁচোন? মই এনেকৈ হামু খাওঁ, অসুখ হ'লে কৰোঁ। তুমি মই যাম আকৌ কিয় নকৰিম মৰম? হা কিয় কৰিছোচোন মৰম? কাক মৰম কৰোঁ? কাক কৰোঁ? কাক বেছি মৰম কৰোঁ? তোমাক কম মৰম কৰোঁ। কাক বেছি মৰম কৰোঁ মই? আকৌ বা কয় তোমাক বেছি মৰম কৰোঁ বুলি। এই মোৰ অৱস্থা দেখিছে নহয়, কি অৱস্থা মোৰ। ইয়াক বোলে মই মৰম নকৰোঁ, তাইক বেছি কৰোঁ। তাই কয় তাইক মৰম কৰোঁ। শুনাচোন, শুনা। মই বোলে আয়ানক বেছি মৰম নকৰোঁ, বায়াকক বহুত মৰম কৰি আছো। তুমি যাবা পাপাৰ ওচৰত? যাবা বাবা? কিয় কান্দিছানো তুমি? কিয় কান্দিছা? অকণ ভাল পাইছে? অ' বা কি হৈছে? কিয় নকৰিম? আমি এতিয়া মৰম কৰিম দেই। এই ৰাতি 11টাতো মোৰ এনেকুৱা অৱস্থা ভাবকচোন। পিছে মই কেনেকুৱা ইহঁতৰ লগত জ্বালা। এতিয়া হাঁহিব দিছে মোক চোন, একদম বহি আছে। ৰাতি 11টা এতিয়া বহি আছে টোপনি বোলে এয়া অলপো বস্তু নাই। এইটো নাহে বোলে জ্বৰো ইহঁতৰ অকণমান কিন্তু বদমাছৰ সিফালকেইটাত টোপনি নাই। আৰু এতিয়া কৈ আছে মই বোলে এটাক বেছি ভাল পাওঁ, এটাক মই বেছি কম ভাল পাওঁ। তো মই মানে ভাবি পোৱা নাই কি কৰোঁ। মোৰ মূৰটোৱে কাম কৰা নাই ইহঁতৰ লগত। তো ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। আপোনালোকৰ কাৰোবাৰ ঘৰত এনেকুৱা হয় নেকি? প্লিজ জনাবচোন। ইমান জ্বালা আৰু জীৱনত পোৱা নাই চাগে, এইকেইটাৰ লগত জ্বালা যিমান পাইছোঁ মই। আৰু আজি ভাবি আছোঁ দিনৰ পৰা কি কৰোঁ, কি ভিডিঅ' দিওঁ, কি কণ্টেণ্ট কিহৰ ওপৰত দিওঁ। তো ভাবিলোঁ আজি এনেকুৱা একো নায়েই বাৰু। তো ৰাতিলৈকে ইহঁতকেইটাক দেখি কেনে ভাবিলোঁ আপোনালোকৰ লগত এইখিনিয়ে শ্বেয়াৰ কৰোঁ। আৰু আজি এই দুষ্টকেইটাকো অকণমান এতিয়া খেলিলোঁ এই ৰাতি। আৰু এই ৰাতি আৰু বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ, পাগল বুলি ভাবিব মানুহে মোক। তো আজি এইখিনিয়ে আপোনালোকক দেখুৱালোঁ, কিয় কি এইকেইটা কান্দা কাটা আৰু হুলস্থুল দেখুৱাৰ কাৰণে আপোনালোকক দেখুৱালোঁ। আৰু এই সৰু ভিডিঅ'টি যদি আপোনালোকৰ চাই ভাল লাগিছে, প্লিজ লাইক, ছাবস্ক্ৰাইব এণ্ড কিবা ক'বা? কি ক'বা? এটাকৈ কোৱা। কিয় কান্দিলা তুমি? কিয় কান্দিলা? তুমি কিবা ক'বা? কি ক'বা? कुछ तो बोलो। रात के 11 बजे अब क्या बोलना? मैंने पापा जितनी पिटाई करेंगे उतनी तो बताइए। स्कूल जाने के बाद मम्मी নকৰোঁ। 11:10 হ'ল এতিয়া আৰু ৰাতিপুৱা স্কুলো আছে ইহঁতৰ। আমি উঠিব লাগিব। বদমাছকেইটাৰতো যেতিয়ালৈকে মই বিচনালৈকে নাযাওঁ এইকেইটাতো নাযায়েই। চ' আপোনালোকক দেখুৱালোঁ যে ৰাতি 11টা বজাতো মোৰ কি অৱস্থা হয়। সেয়া আপোনালোকক শ্বেয়াৰ কৰিলোঁ অকণমান। এয়াকেইটা বদমাছ এতিয়া চকুত চাই চাম। ভাবকচোন অকণ টোপনি আছে নে দেখিলে। হেল্ল' फ्रेंड्स, अगर आप भी रात की तरह ऐसे करते हैं तो प्लीज लाइक घुमा रात में मस्ती करते हो तो उतनी मस्ती भी सबको मिलती है। घुमा टाइम होता है तब मतलब गुड नाइट ब्लॉग सातू। তো এয়া মোৰ হ'ল আৰু এতিয়া শুম আৰু এতিয়া আমি আপোনালোকে খোৱা। আৰু ৰাতি যদি এনেকুৱা কাৰোবাৰ ঘৰত ঘটি আছে প্লিজ কমেণ্ট কৰি জনাবচোন। এনেকুৱা জ্বালাকালি কোনে পাই আছে। এটাতো এইফালে মোবাইলত চাই আছে বেহাৰবাৰী আউটপোষ্ট, সেয়াৰো টোপনি নাই। আমাৰকেইটাও টোপনি নাই। এতিয়া শুব আৰু নহ'লে ৰাতিপুৱা সাৰি পোৱাটো টান হ'ব। স্কুল আছে
সি মানে কৈছে আমাৰ ব্লগছটো লাইক ছাবস্ক্ৰাইব এটা সৰুকৈ কৰি দিবা আৰু তো আজিলৈ ফ্ৰেণ্ডছ বাই বাই শুভৰাত্ৰি